আৰু আজি বহুত বেছি গৰম পৰিব দেখিছে এতিয়া 6টা বাজিছেহে আৰু 6টা বজাতে বেলিটো একদম পুৰা মানে কেনেকুৱা গৰম পৰিছে আৰু ঠিক আছে ভিডিঅ'টো আজি চাই থাকক আপোনালোকে দিনটো কি কৰো কি নকৰো কিন্তু সদায় আপোনালোকক ৰেগুলাৰ দেখাই আছো বন্দীপৰ দুষ্টামি আৰু আমি ৰুমতে কি নকৰো সেইখিনি আপোনালোকক দেখাই থাকিম আৰু এতিয়া মই যেহেতুকে ভাত ৰেডি হৈ গ'ল ভাতটো দি থৈ আহোঁ তাৰপিছত মই ধূপডাল দিবলৈ আছে ধূপডাল দিলেও মুখখন অকণমান ক্ৰীম চিম ঘঁহি লওঁ একো লগোৱাই নাই ৰাতিপুৱা শুই উঠি চিধা কিটচেন ৰুমলৈ আহি যাওঁ আৰু তাৰপিছত এতিয়া যেহেতুকে মই কিটচেন ৰুমৰ পৰা আজৰি দিনটোলৈ আজৰি ৰাতিপুৱা খন্তেকত সোমালে বুলি ক'লে দিনটোলৈ আজৰি আৰু গৰমত ইমান বেছিকৈ সোমাই থাকিবলৈ মন নাযায় সেইকাৰণে ভাতটো পাতি থৈছোঁ দুপৰীয়ালৈকে হোৱাকৈ খেতটো নাহেই 4টালৈকে দোকানত থাকিব টিফিন বনাই পঠাইছোঁ আৰু আমি দুটাহে আছোঁ আমি দুটাই দুপৰীয়া কিবা এটি খাই দিম আৰু যেহেতুকে ভাত পাতি থৈছোৱেই একেবাৰে দুপৰীয়ালৈকে হোৱালৈকে আৰু আমি ৰাতিপুৱা ব্ৰেকফাষ্টৰ ৰুটি খামেই যিহেতুকে সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু একেবাৰে শেষত গৈ কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু যদি হয় নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক ভিডিঅ'বিলাক আৰু খুব বেছি শ্বেয়াৰ কৰক যাতে মই আৰু আগুৱাই যাব পাৰোঁ আপোনালোকক আৰু কিবা কিবি ভাল ভাল ভিডিঅ' দেখাই যাব পাৰোঁ সেইখিনিয়ে ঠিক আছে তেনেহ'লে আমাৰ ছাৰ ৰাতিপুৱা 6টা বাজিছেহে ওলালে ডিউটিলে আমাৰ মহাজন শুই আছে আনো শুনো আমি উঠা আকৌ আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে 6টা বজাই নাই বাজিব আৰু টাইম আছেই বাজিবলৈ চাওকচোন বেলিটো ইমান বেছিকৈ গৰম পৰিব আজি অনুমান কৰিব পাৰিছে নিশ্চয় ৰাতিপুৱাই আজি ইমান বেছি গৰম পৰিছে দিনটো আছে আৰু মানুহবিলাক জানেনে শুই উঠাই নাই আমি উঠিলোঁ কিন্তু বাকীবিলাক মানুহ চব শুইয়ে আছে কোনো উঠাই নাই আমাৰ এডোখৰত আমি অকলে উঠিছোঁ আৰু কিছুমান উঠিলে বাৰু মৰ্ণিং ৱাক কৰিবলৈ গৈছে কিন্তু হ'লেও চব উঠা নাই মই আপোনালোকক দেখাই আছোঁ আজি ৰাতিপুৱা পৰিৱেশটো আৰু সেইদিনাখন মই এটা ৰেচিপি থৈ দিছোঁ আপোনালোকৰ কাৰণে চাটনি হয় আৰু কেনেকৈনো বনালোঁ মই সেইখিনি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু ইমান ভিডিঅ'টো দিয়া নহ'লে ভাবিছোঁ আজি আপোনালোকক সেইখন শ্বেয়াৰ কৰিম আৰু আপোনালোকে যদি ৰঙালাও চাটনি খোৱা নাই তেনেহ'লে আপোনালোকে ৰঙালাও গুটিটো পেলাই নিদিব ৰঙালাও খালে গুটিখিনি পেলাই নিদিব আপোনালোকে চাটনি খাওক বহুত টেষ্টি হয় মই আপোনালোকক ভাবিছোঁ আজি দেখাম বুলি বলক তেনেহ'লে মই ৰেকৰ্ড কৰি থৈছিলোঁ আপোনালোকক তাকে দেখাওঁ আৰু সৌফালে আহিছে আপোনালোকে মাত শুনিছেই গাখীৰৰ হয় গাড়ীখন আৰু ডেইলি গাখীৰ দিব আহে আমি নলওঁ আৰু হ'লেও লয় কিছুমানে আৰু শুনিছে গাত লগাই গৈছে আমি বলক তেনেহ'লে চাটনিৰ যিটো মই আপোনালোকক কৈছোঁ চাটনিৰ সোৱাদটো আপোনালোকে ল'ব পৰা নাই কিন্তু মই লৈছোঁ আপোনালোকে যদি খোৱা নাই খাব খুব এটা ধুনীয়া হয় চাটনি বলক তেনেহ'লে চাওঁ আৰু চাটনিখিনি বনাবৰ কাৰণে প্ৰথমতে মই কেৰাহীখন গৰম কৰি ইয়াত অকণমান মিঠাতেল দি দিছোঁ মোৰ মিঠাতেলটো অলপ বেছিয়ে হৈ গ'ল ইয়াতকৈ ইমানখিনি দৰকাৰ নাই হ'লেও একো নাই ইয়াতে মই এতিয়া যিকেইটা মই ৰঙালাও গুটি ধুই পিনি থৈ দিছিলোঁ সেইকেইটা মই ইয়াতে দি দিছোঁ আৰু এইকেইটা এতিয়া এনেকৈ লৰাই থাকিলে হৈ যাব ইয়াত একো কৰিব নালাগে যেতিয়ালৈকে ৰঙচুৱা পৰি নাযায় আপোনালোকে গম পাব ফুটিব অলপ তেতিয়ালৈকে ভাজি ৰাখিব আৰু এতিয়া গোটেইখিনি মই গোটেই পেষ্টখিনি নিদিওঁ অকলে ৰঙালাও গুটিখিনি মই মিক্সি গ্ৰাইণ্ডাৰত অকণমান মই মিহি কৰি ল'ম ইয়াত পানী চানী একো ব্যৱহাৰ নকৰোঁ অকলে
গুটিখিনি মই এবাৰ মিক্সিত মিহিকৈ মাৰি লৈছোঁ। আৰু এতিয়া এইখিনি মিহি হৈ গ'ল। মই আপোনালোকক অকণমান ওলাই দেখাই দিছোঁ। এয়া চাওক মিহি হৈ গ'ল ধুনীয়াকৈ, মছলা গুড়িৰ নিচিনাই লাগিছে নহয় জানো। এইখিনি এতিয়া মিহি হৈ গ'ল যিহেতুকে ইয়াতে মই এতিয়া নহৰু আৰু জলকীয়াকেইটা দি দিম। আপোনালোকে আদাটো দিব পাৰে, মোৰ যিহেতুকে আদা নাই মই সেইকাৰণে আদাটো দিয়া নাই। আৰু এতিয়া ইয়াতে অকণমান মই পানী দিম, যিহেতুকে এইখিনি গোটেইখিনি শুকান হৈয়ে আছে। আৰু ইয়াত পানীটো দিলেহে যিহেতু চাটনিৰ মেইন হেৰিটো হ'ব। তাত মই এতিয়া অকণমান পানী দি দিছোঁ, নহ'লে শুকান শুকান হৈ থাকিব। আৰু এইখিনি দেখিছে ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি খাব পাৰে, খুবেই টেষ্টি হয়। হাই এভৰিৱান, আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভালেই লাগিলে চাগে। আৰু আপোনালোকে কেতিয়াবা এনেকৈ ট্ৰাই কৰি খাব পাৰিব। মই এটা চিম্পল আপোনালোকৰ চাটনিৰ টেষ্টৰ বিষয়ে জনালোঁ আজি। আজি ভাবিছোঁ ব্লগটো ইমানতে শেষ কৰোঁ। যদি ভাল লাগে আপোনালোকে প্লিজ লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়া মই আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দেখাই যাব পাৰিম, আগুৱাই যাব পাৰিম। তাৰ কাৰণে আপোনালোকে প্লিজ মোক হেল্প কৰক। চ' আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিলে। ঠিক আছে, আকৌ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।